হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মই এজনী গৃহিণী, সেইকাৰণে সদায় ব্লগটি পাকঘৰৰ পৰাই আৰম্ভ কৰোঁ। এতিয়া মানুহজনে যাব ডিউটি, তেখেতৰ কাৰণে এতিয়া ৰুটি বনাই দিওঁ। চাই থাকিব মিনি ব্লগটি আৰু কেনে পালে নিশ্চয় জনাব। এতিয়া ৰুটি বনাই লৈছোঁ, যিহেতু আজি মানুহজনে বনাইছে অমিতা চব্জি, আৰু যিহেতু ল'ৰাটো আজিকালি কিনো ভাল পোৱা হৈছে অমিতা চব্জি খায়। তাৰপিছত পটাপট ৰুটি বনাই দিওঁ। আৰু আহি গৈছে একদম হাল্লা কৰি। আজি ৰাতিপুৱাই গা ধুৱাই দিছোঁ, ব্ৰাছ কৰালোঁ, লগে লগে গা ধুৱাই দিলোঁ, কাৰণ ৰ'দো বহুত চোকা। ৰাতিপুৱা আজি একদম খাওঁ খাওঁকৈ ওলাইছে। তাৰপিছত গা ধুৱাই দিছোঁ, দেখি ভাল লাগিছে। তাকো সিও মোৰ নিজে অনুভৱ কৰি কৈছে, মোক মা আজি চাফা চাফা লাগিছে বোলে, নহ'লেতো এনেই দুপৰীয়া সময়ত গা ধুৱাওঁ। তাৰপিছত এই দেখিছেনে চব্জি উলিয়াই দিছোঁ আৰু দি দিমগৈ। ল'ৰা আজিকালি ডাঙৰেই হ'ল, চাইছেনে, ওখটো হৈছে বুদ্ধিমানো হৈছেগৈ। তাৰপিছত দেউতাকে ৰেডি হৈ আছে যে, সেইকাৰণে পটাপট দেউতাৰ কাৰণে ৰুটি লৈ গৈছে। ধোঁৱা এনেকুৱা ফুটি গৈছে যে ৰুটি কি কৈছে, ইফালে দেখোন ধোঁৱা ওলাই গৈছে বুলি কৈছে, আৰু হাল্লা কৰি আছে। আৰু ইফালে ভিডিঅ' হৈ আছে যে চাই লাজ কৰি আছে। বাৰু ইয়াক ৰুটিটো দি দিওঁ। এয়া প্লেট লৈ গ'ল, দেউতাৰ লগতে খায়। দেউতাকে কৈছিলে এবাৰ যে আহি পিনি খাম, নেমানিলে, লগতে খাব। তাৰপিছত বেটাৰ টিফিনত মই বুট আৰু কল দিছোঁ। মই যিমান পাৰোঁ ফল ফ্ৰুট দিওঁ, আৰু যিহেতু খায়ো, গৰমৰ কাৰণে অলপ ভয়ো লাগে কেতিয়াবা দিবলৈ, জানেনে। কিন্তু দুপৰীয়া সময়ত মই আজিলৈকে কোনো দিন তাক এনেকুৱা টিফিনত বনাই মই একো দিয়া নাই, আৰু পেকেট বস্তু মই একো নিদিওঁ। বেটাক স্কুল থ'বলৈ যাওঁ, খুৱাই বোৱাই সকলো আজৰি হৈ গ'লোঁ। বাচনবিলাক ধুবলৈ আছে, আহিয়ে ধুম। দেখিছেনে ৰ'দ কিমান চোকা, তামোল ফলা আছিলে যে সেয়া শুকুৱাব দি থৈছোঁ। তাৰপিছত আহি গ'লোঁ, এতিয়া বনাব লৈছোঁ বৰা। দালি পাতি দিছোঁ, ইয়াত ভাতৰ লগতে এইখিনিও বনাই থাকিমগৈ। আজি আকৌ মাটিমাহ দালিকে পাতিছোঁগৈ, খাওঁ বোলো আজি দালিকে। তাৰপিছত যিটো বৰা বনাম সেয়া মাটিমাহে আৰু কোমোৰাই বনাম। মানুহজনে বৰ ভাল পায়। এটা কোমোৰা আছিলে যোৱা বছৰ, এবছৰ হৈ পাৰেই হ'ল, সেই কোমোৰাৰে বনামগৈ। পূৰা পকি গৈছে, ধুনীয়াকৈ বৰা হয়। তো দেখিছেনে, চুইও ভাল লাগে। আৰু আমাৰতো বিয়াতো বৰা পৰা মই এয়া দেখুৱাইছোঁ, তাত অকল খালী মাটিমাহ থাকে। আৰু এতিয়া এয়া দেখিছেনে, মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, আৰু সুন্দৰভাৱে এটা জোখত ধুনীয়াকৈ গোল গোলকৈ বনাই গৈ থাকিমগৈ। মানুহজনৰ বহুত ফেভৰেট হয়। আলু চব্জি কওক, অমিতা চব্জি হওক, তাৰপিছত আকৌ ইফালে বেঙেনাৰ লগত ধুনীয়াকৈ মিক্স কৰি বনায়, ভাল লাগে খাই। কিন্তু ইমান এটা মোৰ ফেভৰেট নহয় দেই বৰাটো, কিন্তু মানুহজনৰ ফেভৰেট, তেখেতৰ কাৰণে বনাইছোঁ। আৰু যিহেতু ৰ'দ ইমান চোকা, দুদিনতে হৈ যাবগৈ। এয়া দেখিছেনে, আপোনালোকৰ লগত কথা পাতে মোৰ বৰা বনা সম্পূৰ্ণ হ'লেগৈ। ভিডিঅ'টি আগবঢ়ালোঁ, কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে ফেচবুক পেজত চাইছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউব চেনেলত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানুহজনে গৈছে, যিহেতু দুপৰীয়া সময় হয়, মই ভিতৰলৈকে সোমাই যাম যে, সেইকাৰণে ময়ো লগতে গ'লোগৈ। মানুহজনে গেটৰ ওচৰতে থাকিব। এয়া চাইছে, ইমান ফটফটীয়া ৰ'দ, পৰিৱেশটো বৰ ভাল লাগিছে। মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট মিনি ব্লগত আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই এভৰিৱান।